অহা 13 মাৰ্চত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। আমাৰ কাৰণে খুব ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ অহা মানে সেইটো ভাল, মানে ভাগ্য ভাল বুলি আমি ক'ব পাৰোঁ BTC বাসী ৰাইজৰ কাৰণে। আৰু প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া নিশ্চয় ভাল এটা মেছেজ আমাক দি যাব BTC বাসী ৰাইজৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে। এইটো আমি 100% আমাৰ বিশ্বাস আছে। আৰু আমি অতি সোনকালে মানাছত এই এয়াৰপোৰ্ট কিবাটো হ'ব বুলি আমি গম পাই আছো। আমি ডিমান্ড কৰিছোঁ অতি সোনকালে হওক। মানাছত নতুনকৈ এয়াৰপোৰ্ট হ'ব, মানাস যিটো নেশ্যনেল পাৰ্ক তাতে বাক্সাত। তো এইবিলাক মানে আমাৰ BTC বাসী ৰাইজৰ কাৰণে শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ। আৰু ইয়াৰ বাদে আমাৰ ইণ্ডো ভূটান নেশ্যনেল হাইৱে, এইটোও আমাৰ খুব ভাল এটা মেছেজ যাব। আৰু ইয়াৰ বাদে আমাৰ বহুত মুঠতে আমি ঠিক থাকিলে সব কাম আমি কৰিব পাৰিম। একো নহয়, নোহোৱা বস্তু একো নহয়। ৰাইজে যেনেকে বিচাৰিছে এনেকে আমি কাম কৰি যাম। ৰাইজে কষ্ট পাব নালাগে, ৰাইজে দুখ পাব নালাগে। এনেকুৱা সকলো শ্ৰেণী, সকলো ধৰ্মীয় লোকসকলক আমি সন্মান দি পেলাই আমি কাম কৰি যাব পাৰোঁ।